হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। যিহেতু আগৰ ভ্লগটোত গম পাইছোঁ যে মই মাৰ ঘৰত আছোঁ, ভাবিলোঁ এটা ভ্লগ শ্বেয়াৰ কৰোঁ, যাবই হ'ব হৈছে। তাৰ মাজতে এটা সৰু ভ্লগ শ্বেয়াৰ কৰিব ওলাইছোঁ। এই ভ্লগটোত মোৰ মৰ্ণিং স্কিন কেয়াৰ ৰুটিন, চিম্পল মৰ্ণিং স্কিন কেয়াৰ ৰুটিন আৰু লগতে অনয়াৰ ককা আইতাকৰ লগত কিছুমান ধেমালি মই শ্বেয়াৰ কৰিছোঁ। ৰাতিপুৱা তাই এপাক উঠি আইতা ককাকৰ লগত খেলি আহিলে, মই তেতিয়ালৈকে অকণ শুই ল'লোঁ। তাৰপিছত এতিয়া তাইক ফিড কৰাই আৰু খুৱাই দিছোঁ অকণমান, আৰু দেউতাৰ হাতত দি পেলাই মই বাকী কামখিনি কৰিম। ইয়াত বেলেগ মোক বিশেষ কাম নাথাকে, ৰাতিপুৱা মোৰ বিছনাখন পাৰিব লাগে আৰু সেইটোৱে কাম। বাকীটো মোৰ তাইৰ লগত চাওঁতেই যায় আৰু ইমান কামৰ প্ৰেছাৰো নাই। সেইটো কাৰণে এতিয়া ককাকৰ হাতত দি পেলাই মই মোৰ বিছনাখন ঠিক কৰিম বুলি ভাবিছোঁ। আৰু সৰু পোৱালিৰ লগত বিছনাত জানেই কিমান সৰু সুৰা কাপোৰ থাকে, সেইকাৰণে বহুত বেছি খিচিমিচি হৈ থাকে। গোটেইখিনি মই এখন বিছনাত থৈ লৈ পেলাই এতিয়া বিছনাখন ভালকৈ জাৰিব লাগিব। আৰু ইয়াতে আধাতে মই বিছনা পাৰি থকা আধাতে দেউতা আহিলে। দেউতাই ক'লে যে এখন সৰু কম্বল দিয়া, তাই ঠাণ্ডা লাগিব পাৰে, ৰুমত ধুনীয়াকৈ শুই থাকিব। আৰু ইয়াত আইতা ককাকে খুব মৰম কৰি আছে, মামাকে মামীয়েকে, কিয়নো ভাগিন পাইছে, প্ৰথম ভাগিন নাতি পাইছে আৰু খুব মৰম কৰে। ৰাতিপুৱাতো মই লোৱাৰ কোনো প্ৰব্লেম নাই, ৰাতিপুৱা ধুনীয়াকৈ তাই গাখীৰ খুৱাই দিলে আৰু ধুনীয়াকৈ ককা আইতাকে খেলিব অকণমান সময়। তাৰপিছত মই শুই লওঁ সেইখিনি সময়তে ধুনীয়াকৈ। সেইটো কাৰণে এতিয়া অকণ তাই ডাঙৰ হৈছে, সেইকাৰণে বুজি পায় ৰাতি যে শুব লাগে। আগতে বুজি পোৱা নাছিলে, তাই ৰাতি উঠি থাকে আৰু দিনৰ ভাগত ধুনীয়াকৈ শুই থাকে। সকলো পোৱালিয়ে তেনেকুৱাই কৰে, সৰুতে আমিও কৰিছিলোঁ চাগে। কথাৰ মাজে মাজে গোটেইখিনি কাম কৰা হৈ গ'ল আৰু লগতে তাই সৰু বিছনাখনো মই পাৰি থৈ দিওঁ, কিয়নো তাই যেতিয়া ভালকৈ লালকাল টোপনি যায় লগতে মই বিছনাত শুৱাই দিওঁ। বেছি কোলাত লৈ থাকিলেও কোলাকটীয়া হয়, হ'লেই বাৰু কৈ লাভ নাই, কোলাত শুই ভাল পায়, সকলো ল'ৰা ছোৱালীয়ে কোলাত শুই ভাল পায়। সেইটো কাৰণে মই তাইক সৰিয়হৰ গাৰুটো আৰু ছাইডত গাৰু পাৰি দিছোঁ। আৰু এতিয়া মই ব্ৰাছ কৰিম। ব্ৰাছ কৰাৰ পিছতে মই অকণমান কি কৰোঁ, মইশ্চাৰাইজাৰ ক্ৰীম লগাই লওঁ। ইয়াত স্কিনটো বহুত ড্ৰাই হৈ গৈছে আৰু হয়ো প্ৰেগনেঞ্চিৰ পিছত মুখৰ ৰস, গ্ল' একো নোহোৱা হ'ল আৰু, কিয়নো ফিড কৰাই থকা হয়, বহুত ভোক লাগে, পানীৰ হেৰি হয়, বহুতখিনি প্ৰব্লেম হয় আৰু। সেইটো কাৰণে মই ৰাতিপুৱাই মৰ্ণিং স্কিন কেয়াৰটো কি কৰোঁ, অকণমান মইশ্চাৰাইজাৰ ক্ৰীম লগাই লওঁ যেতিয়ালৈকে মই গা ধুওঁ বা বাকী কাম কৰোঁ। তাৰপিছতে মই লাল চাহ একাপ মোক দাদাই বনাই দিলে আৰু লগতে মেৰিগ'ল্ড এক পেকেট খাই লওঁ, সেইটো ৰাতিপুৱাই ভোক লাগে আৰু এক পেকেট পূৰা খাই দিওঁ, ঘৰতো মোৰ সেইটোৱে। তাৰপিছত গা ধুই আহিলোঁ। গা ধুই অহাৰ পিছত মই একদম প্ৰপাৰ স্কিন কেয়াৰ ৰুটিন কৰোঁ। প্ৰথমে লগালোঁ এল'ভেৰা জেল, তাৰপিছত ভালকৈ এল'ভেৰা জেলখিনি মাছাজ কৰি ল'ম, অকণমান সৰহকৈ লগাওঁ ঠাণ্ডাত, যিহেতু বহুত ড্ৰাই হৈছে। তাৰপিছত ভেচলিন লগাওঁ লিপছত, তাৰপিছত আকৌ মই সেই ক্ৰীমটো লগাওঁ, প'ণ্ডছ ক্ৰীমটো ভালকৈ অকণমান সৰহকৈ লগাই লওঁ। ঠাণ্ডা দিন যিহেতু স্কিন বহুত ড্ৰাই হয়, সেইকাৰণে এইখিনি ক্ৰীম লগাই ল'লোঁ। বিশেষ ইমান স্কিন কেয়াৰ আজিকালি কৰিব পৰা নাই, সেইকাৰণে মইশ্চাৰাইজাৰ ক্ৰীম লগাই লোৱাৰ পিছতে মই ফুট বিন্দি লগাই লওঁ, সেন্দুৰ লগাই লওঁ আৰু অকণমান লিপছত লগাই লওঁ আৰু ভালদৰে হাতেৰে স্প্ৰেড কৰা যিখিনি হাতত থাকে সেইখিনি ব্লাছ হিচাপে লগাই লওঁ আৰু হৈ গ'ল মোৰ স্কিন কেয়াৰ। বেছি নহয়, ইমানেই। আৰু এতিয়া অনাইৰ লগত ধেমালি। উঠি গ'লা ছোৱালীজনী উঠি গ'ল। এতিয়া তোমাক কাপোৰ পিন্ধাই দিম দেই, এই ক'লা ফুটটো ধুনীয়াকৈ এৰাই দিম দেই, ধুনু কৰি দিম দেই, হ'বনে? শুই থাকোঁতে নখকেইটা কাটি দিলোঁ, নহ'লে বহুত একদম ব্লেডৰ নিচিনা ধাৰ। কাপোৰ পিন্ধিম দেই এতিয়া।
গোখানি কোনে ধুনু ছোৱালীজনী আই মানুহজনী জেঠা মানুহজনী সবটো পিন্ধা গ'ল ইয়াৰ লগত ঢেৰ কথা পাতিলে আজি ফৰক পিন্ধাই দিম দেই ধুনু চনা আইতাই দিয়া ফৰক পিন্ধাই দিম দেই ইকণ ফৰক পিন্ধাই দিম দেই কোনে এইটো ওলাই গ'লা এই দুনিয়ামান ছোৱালী ফৰক পিন্ধি গ'ল ফুটটো খোলাহে দিব পাৰিম আৰু দুনু ফৰক পিন্ধিছা দেই দিনৰ ভাগত মই পেম্পাৰ্ছ নিপিন্ধাওঁ ৰাতিপুৱা এটা পিন্ধাই দিছিলোঁ যিহেতু শুৱে তাই ৰাতিপুৱা সময় সেইটো কাৰণে কিন্তু দিনৰ ভাগত ইমান নুশুৱে তো মই এইটো ডাইপাৰটোৱে পিন্ধাওঁ কিন্তু এইটো মই ভিতৰত ইনচাৰ্ট কৰি নিপিন্ধাওঁ কিয়নো 10 মিনিটো নহয় মুটি শেষ কৰি দিয়ে তো মই এনেকৈ এখন প্লাষ্টিক শ্বিট কাটি লৈছোঁ কিন্তু কোমল প্লাষ্টিক গাত নালাগে তথাপিও তাৰপিছত কেনেকৈ পিন্ধাইছোঁ দেখাই আছোঁ তো এনেকুৱা ধৰণৰ ডাইপাৰৰ লগত এনেকুৱা এখন ইনচাৰ্টাৰ আহে ইয়াৰ ভিতৰত সুমিয়াই দিব লাগে কিন্তু মই নুসুমিয়াই কি কৰোঁ ইয়াৰ ওপৰতে দিওঁ প্ৰথমে এখন প্লাষ্টিক শ্বিট এইখনৰ সমানে কাটি লৈছোঁ গোসানি ৰ'বা দেই তাৰপিছত এইখন দিওঁ আৰু পিন্ধাই দিওঁ এনেকৈ থৈ ল'লোঁ তাৰপিছত পিন্ধাই দিম আৰু প্লাষ্টিক শ্বিটখন এনেকৈ ওপৰতে হ'ব এনেকৈ ওপৰত হ'ব তেতিয়া কি হয় মুঠিলেও ধৰ এইখনত লাগিব কিন্তু তলৰ ডাইপাৰটো যোনটো ক্লথ ডাইপাৰ সেইটোত নালাগে আৰু 2-3 বাৰলৈকে পিন্ধাব পাৰি তাৰপিছত যদি অকণমান চাইডে ভিজি যায় মোৰ আৰু এটা আছে সেইটো চেঞ্জ কৰি দিওঁ তেতিয়ালৈকে এইটো শুকাই যায় আৰু যদি টয়লেট কৰে তেন্তেতো এইটো ধুব লাগিব বহুত ভাল হয় বহুত ভাল হয় আকৌ ইউজ কৰিবৰ কাৰণে আৰু বেবিও কমফৰ্ট থাকে কোনো ধৰণৰ জাৰ্মছ নহয় কিয়নো এইটো কাপোৰৰ হয় মই দেখাই আছোঁ তো এনেকৈ ধৰণৰ আগতে এডজাষ্ট কৰিবলগীয়া হৈছিলে কাৰণ তাই সৰু আছিলে এতিয়া আকৌ ডাঙৰ হৈছেতো ইমান এডজাষ্ট কৰিবলগীয়া হোৱা নাই এনেকৈ পিন্ধাই দিওঁ কেতিয়াবা এই চাইডে লিকেজ হয় তেতিয়া মই বেলেগ এটা পিন্ধাই দিওঁ কিন্তু বেছি সময় নাথাকোঁ মই 10-15 মিনিটৰ পিছত বা 20 মিনিটমানৰ পিছত এইটো চেঞ্জ কৰি থাকোঁ ভিতৰৰ কাপোৰখন তো এইটো ইউজ কৰিলে কি হয় দিনৰ ভাগত মই পেণ্টটো পিন্ধাই থ'ব পাৰোঁ নহ'লে কি হয় অকল যদি সুদা কাপোৰ ইউজ কৰোঁ কাপোৰখন চেঞ্জ কৰি থাকিবলৈ আকৌ পেণ্ট পিন্ধাব নোৱাৰি আৰু সেইটো কাৰণে ঠাণ্ডা দিনত যিহেতু তাই জন্ম হৈছে সেইকাৰণে মই এইটো কিনিলোঁ বহুত ভাল ইউজ হৈছে আৰু ডাইপাৰো তেতিয়া বেছি নালাগে ৰাতি মই কেতিয়াবা এটাই ইউজ কৰোঁ কেতিয়াবা 2টা ইউজ কৰোঁ ৰাতিপুৱা বেলাও এটা পিন্ধাই দিওঁ কিয়নো ৰাতিপুৱা বেলা তাই শুৱে অকণমান আকৌ উঠে শুৱে তেনেকৈ কৰি থাকে কিন্তু দিনৰ ভাগত ইমানকৈ খোৱা মেলা নহয় কাৰণে মই এইটো পিন্ধাই থৈ দিওঁ আধা ঘণ্টা বা 20 মিনিটৰ মূৰে ভিতৰৰ কাপোৰখন চেঞ্জ কৰি দিওঁ চাওঁ যদি চাইডে লিকেজ হয় তেন্তে আৰু এটা আছে এনেকুৱাই এইটো পিন্ধাই দিওঁ ৰেডি হৈ গ'ল ছোৱালী এতিয়া শুলেহে আৰু ফুটটো দিব পাৰিম
কথা পাত হাতখন কওঁতে জোৰছে ওলাই যায়গে জোৰছে মাতটো ওলাই যায়গে ন কোনে কাকা মাৰিছে নেকি কাকা গালি পাৰিছে নেকি হা তেতিয়া গালি পাৰিছে কাকাই কাকাক বকিম দেই হে কাকাক গালি পাৰি দিম দেই আয় কাকাক গালি পাৰি দিম দেই অঁ মোক গোসাঁনীজনী কিয় গালি পাৰিছে ন গোসাঁনী মানুহজনী আকৌ কোৱাকৈ থাকিম আকৌ সদায় কি হ'ল